নমস্কাৰ সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। হাইস্কুল শিক্ষান্ত পৰীক্ষা, হাই মাদ্ৰাছা শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা বাতিল সম্পৰ্কে আজি জনতা ভৱনত অসম চৰকাৰৰ শিক্ষা বিভাগ আৰু স্বাস্থ্য বিভাগ, অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ সেৱা, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ চমুকৈ আছেক, অসম ছাত্ৰ সন্থা চমুকৈ আছু, নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এপছু, অসম সাহিত্য সভা, বড়ো সাহিত্য সভা, আসাম একাডেমিক কাউন্সিল, সদৌ অসম মাধ্যমিক শিক্ষা সন্থা আদিৰ উপস্থিতিত এখন সভা অনুষ্ঠিত কৰা হয়। সভাৰ পিছত শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই সংবাদমেল সম্বোধন কৰে। সংবাদমেলত শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই জানিবলৈ দিয়া মতে, আজিৰ সভাত স্বাস্থ্য বিভাগে এখন প্ৰেজেণ্টেশ্যন অৰ্থাৎ উপস্থাপনা ৰাখে আৰু উপস্থাপনাত স্বাস্থ্য বিভাগে বৰ্তমান অসমত মে' আৰু জুন মাহত মুঠ কৰোনা আক্ৰান্তৰ 14% 0ৰ পৰা 18 বছৰৰ ল'ৰা ছোৱালী আক্ৰান্ত হোৱা বুলি জনায়। আৰু সভাৰ উপস্থিত থকা সকলোৰে সহমতত অসমত কৰোনা পৰিস্থিতিৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষা, হাই মাদ্ৰাছা শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা বাতিল হোৱা বুলি শিক্ষামন্ত্ৰী ডাঙৰীয়াই জানিবলৈ দিয়ে। আৰু ইয়াৰ বিকল্প হিচাপে কি আৰ্হিত ছাত্ৰ ছাত্ৰীক মূল্যায়ন কৰি ফলাফল ঘোষণা কৰিব, সেই বিষয়ে কাইলৈ 2খন কমিটি গঠন কৰিব আৰু ইয়াৰে এখন কমিটিয়ে সেৱাৰ বাবে আৰু এখন কমিটিয়ে আছেকৰ বাবে গঠন কৰিব। আৰু কমিটি দুখনে এসপ্তাহৰ ভিতৰত কেনেকৈ নম্বৰ দিয়া হ'ব সেই ফৰ্মুলা শিক্ষা বিভাগক জনাব আৰু শিক্ষা বিভাগে অহা 31 জুলাইৰ ভিতৰত ফলাফল ঘোষণা কৰিব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা। চেনেলটোলৈ প্ৰথমবাৰলৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰিবা। ধন্যবাদ।